দেখছো রা দেখা কারণে বেশি বেশি নকরবি গলত চাপ আমার ধরিম আজিকালি বগা আছে কি খোৱা আছে বগা আমি মোৰ হাজবেণ্ড পুলিচত চাকৰি কৰে সেইকাৰণে অলপমান পেচেলত থাকোঁ তোকতো বেকাৰ ধৰে দিন দে আর দিন হ'ব দেচোন দিছি কিম্বাকে আজি কি ৰ'দ দিছে সেইকাৰণে মোক হাজবেণ্ডে অলপমান দে পলাম বুলি আজি কি আলছা আজি আলছো দে গৰুকেইটা চাবা আহিছোঁ মাক কাৰণে ভিতৰত কথা কৈ কিনে আহিছোঁ দে ঘৰতেও মেৰে কা লাগে বগা ভিজতে গাখীৰত দে হ'লে কি গাখীৰত কৰিছে নি অলপমান এনে ন মই না মোবাইল দিলা মাদাৰতে ই মাতো মাৰিতে দিছি মোকতো এওঁ দিছে আইফোনটো লৈছোন মই তোৰ বাপেকেন মই সেইকাৰণে মই মোবাইলটো উলিয়াই ল'লোঁ নহ'লে বাৰু ক'ৰবাত পৰিচয় যাব নোৱাৰি ইমান টান হৈছে তোৰ নজৰে ইমান কম দামী মোবাইল নাই দে মোক কম দামী নহয় 30,000 টকা সেইকাৰণেতো উলিয়াব পৰা নাই মোৰতো ঘৰত সজাই থৈ দিছোঁ কিন্তু ভৱিষ্যতত গ'লে মোৰ সেইটো কাম আছে ৰিলছ বনাই দেখোঁ ঘৰৰ ভিতৰতে মই ইমান থকা ফিল্টাৰ আহিম দেখি কিবা ভাল লাগি যায় আজি কিবা মনটো কিবা ভাল লগা নাই ন ঠাণ্ডা ঠাণ্ডা বতাহ আজি কিবা প্ৰেমৰ বতাহ নাই কিবাটো ভাল লগা নাই আইফোন দিব চাকৰিত অনলাইন কৰি এপ্লাই কৰিছে কেতিয়াবা পাই তেতিয়া আইফোনটো ল'ব পাৰিম সপোন দেখিলেহে দুঠকত পৰিণত হ'ব তহঁতে নাজনা নেকি সপোন দেখা লাগে তেতিয়াহে পূৰণ হ'ব হ'ব যা তই বিচনাত সপোন আছে গম পালা সপোন কিনা তাকে যে বিচনাৰ তলত আকাশত কৰিবি কিজানি চাবি দে হ'ব দে মই এপাৰে যাওঁৱেই দে এন্দৰি চাকাই যাই লাগিব এপাৰে যোৱাটোৱে ভাল চিংগল লাইন দে যা এই নগেলে আমি তাক ৰাখি কি কৰিবি বল গাছৰ তলতে বহো বল বল হজে যাই পাব মাইকটা পড়লো এত বেশি দে তুমি ঢোকা জায়গা না একটু পরে গেল একটা বড় সেন্ডিল পারে বাবা চিকু গুচিয়ে গেল আমাৰ লগত বেয়া হ'ম বুলি আমাৰ এতিয়া গাৰ্লফ্ৰেণ্ড আছে কাৰণে আমি ইনকে আছোঁ তাহলে আমি বেছিও কৰে দে লাগাত চাই বুচি বাং নাই মোৰ খুৰা থেৰাপিক ভুটি বুলি গা হবি তে বুচি বুলি নকয় কি কম তলে তে চালে বহুত তোৰ খুৰাৰে ৰাপি দিবি তে ভুজা বুন্দি আনি খাইছোঁ দিয়কে খাবাই লাগব তাৰ বেছি মোক বাচ্চা ৰ ভাই যাই খাওঁ ৰ গৰু যাচ্ছোঁ আজি তোকে চাৰিম বাপেকে ৰাতৰ মোৰ লগত কাজিয়া আছে ৰ মই ঘৰত গ'লে যাওঁ ৰ বয়ফ্ৰেণ্ডক ফোন কৰোঁ যা মই যাম যা যাবে ভুজিয়া তুই মোক এই আজি সেই বস্তি না মই বয়ফ্ৰেণ্ডক ফোন কৰি কৈ দিবি মোৰ বয়ফ্ৰেণ্ডক ফোন কৰোঁ ঘৰতো হাৰা মুণ্ডা চিঙি দিব মোৰ বয়ফ্ৰেণ্ড পুলিচত তই কি বুলি ভাবিছা বেটি মোক এনেকুৱা কৈছে তই টিকু বাজা তোক চাই ল'ম তহঁতৰ পুলিচ বাবৰে এতিয়া ফোন মাৰিলি নাহে আমাৰ বেকাৰ হ'লে এতিয়া ফোন মাৰিলে কিনে আহিব তোক মাৰি কিনে চেছ কৰি দিবা বাৰু মই ফোন মাৰোঁ গৰা গাঁও বাচা দিছোঁ ৰ এতিয়া ফোন মাৰিলে কিনে আহিব ঘৰৰ পৰা ওলাম ফোন মাৰি কিনে ফোন কৰি আহিবা দিছে ৰ বাচা আহিবা বৈ ঘৰৰ পৰা ওলছি ৰ বাচা মোৰো মাত্ৰ কালি পুৱা আহিছে তোক দিব ৰ মই মাত্ৰ আহিছে ঘৰৰ পৰা ওলছি তোক দিব মোৰ কালি আহি যাব তই কালি আগিলে তোক মাৰি কিনে তোৰ বেকাৰ এতিয়া আহি পাব পাৰে মোৰতো এতিয়া কোনো চাকৰি কৰে তোক মাৰি কিনে চেছ কৰি দিব পাৰে বেকাৰ হ'লেও মই যে গুইলে দিম থুচকে গুইলে দিম বা দেচোন তই তাতে কেইটা
পিস্তল আছে উলো মোৰ তাত নাথাকিব পাৰে মোৰ হাজবেণ্ডৰ তাত আছে নহয় হাজবেণ্ড কালি পুৱা আহিব তোক মাৰি কিনে পুচি থবা আৰু তাই 2 বেত পুচি থবা পাৰিম আমি তোৰক মই মাতি পুচি থব পাৰিম কি কৰ মই ভিতাইছি পাবলি তোৰ মাতিছো দে দে বয়ফ্ৰেণ্ড আহিলে আহকে দেচোন আহি দেখা পাবই যাব এতিয়া। মোৰো কালি এই ৰাতিপুৱা মাত আহিব। শুনছা না এই চা তাই বুলেটত খাটাৰ কৰে মাজতে পাত দিলে অলপমান দূৰত গ'লে চাউল যায় মোৰ বয়ফ্ৰেণ্ড আহিছে চাওঁ কেনাই বেয়া আৰু এইটো এনেকৈ তাকো মুখখনটো দেখাই নে হাফ পেণ্ট পিন্ধি আহিছি বেকাৰ তাই মুখখানকে চাবা লাগে মোৰ বয়ফ্ৰেণ্ডৰ হ'লেও কেনাই বেয়া চাব লাগিব তোৰ দেচোন আছে না নাই আছে তোৰ কেন হ'ব তে থাকলেও আমাৰ পাচলিত দেখোন নোজোৰ যায় দেচোন হয় দে মই বয়ফ্ৰেণ্ডৰ দেখি নাচবি নহ'লে তোৰ চকুৰ এটা ঘুকি ওলাই নি কি তুমি আৰু কেনেকৈ চিনি পালা এইটো নিয়ম চিনিব নাই তুমি মিছা কথা ৰখা এই কি মিছা কথা তুমি নিয়া আৰু কাক লৈছা মোক চিনি পাইছি নাচবে তোমাৰ লগ তাকে তোৰ কি লগত মোক চিনি কি পা? চিনি পায় মোক ফেচবুকত মেছেজ কৰি থাকে এ ৰাম ৰাম আমি আপি প্ৰতি দৌৰি থাকো এটাই ভাবিছো সেইকাৰণেতো বেকাৰ আমি বেকাৰ হ'ব বাৰু পুলিচৰ চাকৰি কৰা বুলি কৈছিলে আৰে মই তোমাক চিনি নাপা এই চিনি নাপাওঁ সেইকাৰণে ফেচবুকত মেছেজ কৰি থাকো নাম্বাৰটো দিছ ফোনো কৰোঁ আৰে ফেচবুকত কি আছে মই তুমি মোক আইফোন দিছ আইফোন দিব গ'লে আকৌ নাহে জানে তুমি আইফোন দিছা মই হ'লে আকৌ নেদাও এই এইটো মই নহয় চিন্তা কৰা মই দাদা ভাগ্য আছিল যদি এখন গাঁৱৰ দুটাকে পোৱা নৰা মই ফেকাই দি খোলা মৰিলো হয়তে আৰু ভাল নাপাওঁ কাৰণ